দেউতা কোৱা ভাৰতৰ আটাইতকৈ চফা গাঁওখনৰ নাম হৈছে মাউলিং নং হয়নে হয় ভাৰতৰ আটাইতকৈ চফা চহৰখনৰ নামনো কি চোৱা ভাৰতৰে নহয় তুমি যিখন গাঁৱৰ নাম ক'লা মাউলিং নং সেইখন হ'ল সমগ্ৰ এছিয়াৰ ভিতৰত আটাইতকৈ চফা গাঁও গম পাইছানে পাইছোঁ আছে মেঘালয়ত আৰু তুমি সুধিছিলা আটাইতকৈ চফা চহৰ কোনখন ভাৰতৰ আটাইতকৈ চফা চহৰখন হ'ল ইন্দোৰ তুমি মোক এটা প্ৰশ্নৰ উত্তৰ দিয়াচোন ইন্দোৰ ক'ত আছে মধ্যপ্ৰদেশত আছে ইন্দোৰ মধ্যপ্ৰদেশত আছে হয় নহয় বাৰু অঁ আচ্ছা ইন্দোৰ ঘপকৈ কেতিয়াবা এবাৰ দেখি পৰিষ্কাৰ চহৰ বুলি ঘোষণা কৰা চহৰ নহয় আচলতে আজি বহু বছৰ ধৰি ইন্দোৰে ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ চহৰ হিচাপে বাৰম্বাৰ স্থান পাই আছে সেইকাৰণে ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ চহৰ বুলি ইন্দোৰক জনা যায় ইন্দোৰত ধৰি লোৱা তুমি জাবৰ জোথৰ নিষ্কাশনৰ ব্যৱস্থা আছে জমা হৈ থকা পানী নিষ্কাশনৰ সুবিধা ভালকৈ আছে তদুপৰি তাত চেনিটেশ্যনৰ ব্যৱস্থা অৰ্থাৎ লেট্ৰিনৰ ব্যৱস্থাটো সঘনাই কৰা হৈছে আৰু উন্নত মানৰ লেট্ৰিন ইত্যাদি সাজি ৰাজহুৱা যিটো অনাময় ব্যৱস্থা তাক খুব সুস্থিৰ কৰি তোলা হৈছে গম পাইছেনে সেইকাৰণে ইন্দোৰক ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ চহৰ বুলি জনা যায় Thank you very much. Please stay connected. Keep watching our videos and don't forget to follow, share and comment.